নমস্কাৰ। পুনঃপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ কবিতাৰ জিলিঙনি ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি কবিতা। আহকচোন তেন্তে কবিতাটি শুনো। কবিতাটোৰ কবি পুলকেশ বৰুৱা। কবিতাৰ শিৰোনাম তুমি নহয় আপুনি। তুমি বুলি নকওঁ, কাৰণ আপুনি মোৰ প্ৰাক্তন প্ৰেমিকা মিছেছ বৰুৱা। কিয় মোৰ চকুত প্ৰেমাস্পন্দনৰ সপোন আঁকি দিছিল? কিয় মোৰ বুকুত আপুনি ফাগুনৰ এজাৰ সানি দিছিল? অস্বস্তি লাগে, শেষ কৰি দিব মন যায় নিজকে। জানেনে মিছেছ বৰুৱা, জোনাক হ'ব খোজো, জোনাক। আঁউসীৰ কলাখিনিৰ দৰে পাহৰি যাব খোজো আপুনি নামৰ এটি সত্তাক। এপলমা অনুভৱক বিদায় দিব খোজো, আপোনাৰ শুভ্ৰতাক মচি দিব খোজো, কিন্তু বাৰে বাৰে ব্যৰ্থ হওঁ, কাৰণ আপুনিয়ে মোৰ প্ৰথম আৰু শেষ ভালপোৱা। আনৰ দৰে প্ৰেমৰ কবিতা লিখিব মই নাজানো, জানেনে? দুখবোৰ পাতলাবলৈ নৈৰ কাষলৈ গৈ শিল দুটামান লৈ পানীত দলিয়াই থাকিবলৈ মই যে একেবাৰে অপ্ৰস্তুত। আপুনি দেখুওৱা সেই সপোনবোৰ দেখিছিলোঁ, জানেনে মিছেছ বৰুৱা? আপোনাৰ কোমল হাতৰ পৰশকণ লৈ কটাইছিলোঁ কত যে বিনিদ্য নিশা, কিন্তু কেইযোৰমান ব্ৰেণ্ডেড কাপোৰৰ, কেইখনমান দামী বাইকৰ প্ৰেমত পৰিয়েই ধূলিসাৎ কৰি দিলে এটি নিবিড় সম্পৰ্কক। প্ৰাক্তন প্ৰেমিক হিচাপে দিবলৈ মোৰ একো নাই, কেৱল এটা শব্দ কওঁ তোমাক, চেলুট। চৰি, তুমি নহয় আপুনি। ধন্যবাদ।